হেল্ল' এভৰিৱান, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাছৰ জোল ৰান্ধিবলৈ লৈছোঁ অকণমান বেলেগকৈ। তাৰ বাবে এনেকৈ মই গোটা জিৰা চামুচ, পিঁয়াজ মধ্যমীয়া চাইজৰ এটা পিঁয়াজ আৰু এটা বিলাহী এইদৰে মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। মিক্সাৰ বাতি এটা লৈ লৈছোঁ, তাতে বস্তুখিনি দি গৈছোঁ আৰু তাতে অকণমান পানী দি এতিয়া ভালকৈ পিচি ল'ম। সুন্দৰ পেষ্ট এটা বনাই ল'ম। এইটো পেষ্ট দেখিছেনে, খুব ধুনীয়াকৈ মিহি হৈ গৈছে। আৰু এইফালে মই মাছ 4 পিচ বাহু মাছ লৈছোঁ, ধুনীয়াকৈ নিমখ হালধি সানি এতিয়া ফ্ৰাই কৰিছোঁ। ইয়াত ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে এটা বাতিত মই দৈ লৈ লৈছোঁ। আজি দৈৰ সৈতে বনাবলৈ লৈছোঁ। সদায় একেভাগে খাই ভাল নালাগে, সেইবাবে কেতিয়াবা বেলেগ কৰি খাব লাগে, নহয় জানো। আৰু এয়া এখন কেৰাহীত মই এটা কেঁচা জলকীয়া আৰু আকৌ আধা চামুচ গোটা জিৰা দি দিলোঁ। আৰু গোটা জিৰাৰ সলনি আপোনালোকে পাঁচফোৰণো দিব পাৰিব। মই গোটা জিৰাকে দিলোঁ। আৰু ইয়াতে এতিয়া এই বনাই থোৱা পেষ্টখিনি দি দিম আৰু ভালকৈ ভাজিম। ভজাটো ভাল হ'ব লাগিব আমাৰ। ইয়াতে জোখমতে নিমখ হালধি দি দিছোঁ। অকণমান লৰাই আছোঁ, ভালকৈ ধুনীয়াকৈ ভাজিছোঁ। ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি দিছোঁ। কাশ্মীৰ মিৰ্চ এচামুচ দি দিছোঁ। এতিয়া আকৌ লৰাইছোঁ, ভাজিছোঁ। ৰংটো লাহে লাহে ধুনীয়া হৈছে, মানে ভজা আমাৰ হৈছে লাহেকৈ। আৰু এতিয়া অকণমান গাৰ্লিক পেষ্ট দি দিছোঁ, জিঞ্জাৰ গাৰ্লিক পেষ্ট অকণমান। আগতেই দিব লাগিছিল, মই পাহৰিলোঁ, সেইবাবে আকৌ দি দিছোঁ। এতিয়া দি দিছোঁ পিছত। এতিয়া ইয়াতে দৈখিনি দি দিছোঁ। দৈখিনি দি এতিয়া আমি খুব লাহে লাহে লৰাব লাগিব। তলত লাগিবলৈ দিব নালাগিব, লৰাই থাকিব লাগিব ভালকৈ, যাতে সম্পূৰ্ণ ধুনীয়াকৈ মিলি যায়। এতিয়া উতল অহাত ইয়াতে মাছ কেইপিচ দি দিছোঁ। আলহী আহিলে আমি এনেকৈ বনাই খাব পাৰোঁ, খুৱাবও পাৰোঁ আৰু নিজে ঘৰতে বনাই খাবও পাৰোঁ। আৰু ৰংটো খুব ধুনীয়া, দেখিছেনে, খুব ধুনীয়া ৰং এটা হৈছে। আৰু এতিয়া মই ইয়াতে কচুৰি মেথি দি দিছোঁ। হৈয়ে গৈছে, একেবাৰে উজু প্ৰচেছ, সোনকালেও হয় আৰু খাবলৈও এটা বেলেগ সোৱাদ হয়। এনেদৰে ৰান্ধি খাব। কেনেকুৱা পালে ভিডিঅ'টো জনাব। আপোনালোকে কমেণ্ট কৰিলেহে মই আকৌ নতুন নতুন ৰেচিপি ভিডিঅ' আগবঢ়াবলৈ সাহস পাওঁ।